কৰিছা কি কৰিছা কি কৰিছা কি কৰিছা গুড ইভিনিং কৈ দিয়াচোন গুড কোৱা ইভিনিং ইভিনিং আৰু এয়া পিঁয়াজ কাটি পিঁয়াজটো একদম মিহি মিহিকৈ কাটি ল'ম মছলা ধৰিব আৰু অদিতিও আছে কাষতে বহি মোক ডিষ্টাৰ্ব কৰিব আহিছে হয়নে পিঁয়াজটো এনেকৈ কাটি লওঁ সৰু সৰুকৈ তাৰপিছত আৰু এই প্লেটখনটো মছলা দেখিছে নিমখ জলকীয়া গুড়ি হালধি জিৰা ধনিয়া আৰু পিঁয়াজ আৰু এইফালে মই কৰি লৈছোঁ কণী 5টা বইল আৰু কণীকেইটা এনেকুৱা হৈ গৈছে লোকেল মুৰ্গীৰ কণী আৰু বনাম এগ পকৰা আৰু অনিয়ন পকৰা হয়নে খাবা খাবা Hello guys. Hello guys. যেতিয়া খবৰটো তেতিয়া নোকোৱা ন এইটো কাটিছে কণী দিহে হয় পৰি নিদি এইটো জাল্লা এইটো লিগো নীলা অদিতি ভিডিঅ' বনাব জনা হৈ গ'ল আমাৰ চোৱা কোৱা হেল্ল' গাইছ তাৰপিছত দেখাই দিয়া কোনটো কণী এইটো কণী itu pias. Itu hauli heti kori. Masala ha. Wow, Diti bohi লৈছে ইয়াতে মোৰ লগত তাই ভিডিঅ' বনাব পৰা হৈ গ'ল নিজে পাৰিবা নিজে বনাবা দেই আৰু এতিয়া মই ইয়াতে দি দিম বেচন বেচন পিঁয়াজটোৰ লগত একেলগতে দি দিছোঁ দেই তুমি নিজে পাৰিবা ৰ'বা ডাঙৰ হোৱাচোন নিজে পাৰিবা তাৰপিছত এতিয়া এই বেচনখিনিৰ ওপৰতে এই গোটেইখিনি বস্তু দি দিম নিমখ নিজে পাৰিবা দিয়া দি থাকা মোৰ লগত দি থাকা একেলগে দেই নিমখ হালধি জিৰা ধনিয়া গোটেইখিনি ইয়াতে দি দিলোঁ হয়নে দিলোঁ ৰ'বা তুমি মোৰ লগত কৰি থাকা তাৰপিছত এইখিনি ধুনীয়াকৈ আচাৰ ৰ'বা এনেকৈ বনাই ল'লোঁ চকুত ধৰিব কিন্তু ইয়াতে জলকীয়া গুড়ি আছে জানা আৰু এতিয়া মই ইয়াতে অকণমান চাউলৰ গুড়ি দি দিম চকুত ধৰি ৰ'বা চকু মুজিব নালাগে এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ এতিয়া মই ইয়াতে দিম পানী পানী দি দিম পানীটো অকণমানকৈ দি দিছোঁ কৰিছোঁ ৰ'বা কিবা তুমি দেখা নাই নেকি কি কৰিছা এতিয়া এই কণীকেইটা এনেকৈ দি এনেকৈ কাটি দিম কি কৰিছোঁ এইয়া কণী পকৰা বনাম তুমি খাম কৈছিলা যে কণী পকৰা নালাগে কি খাবা তে ৰুটি ৰুটি চব্জি খাবা ধুনীয়াকৈ এতিয়া মই এইখিনি হাতেৰে ধুনীয়াকৈ হাতেৰে কৰিলে মোৰ সুবিধা হয় এইটো কাৰণে হাতেৰে কৰিছোঁ এইটো নুচুবাচোন পানীটো পেলাই নিদিবা এতিয়া ধুনীয়াকৈ মই এইকেইটা ফ্ৰাই কৰি ল'ম হয়নে অদিতি তাৰপিছত আমাৰ এগ অনিয়ন পকৰা ৰেডি হৈ যাব
আৰু এয়া অদিতি চাওক Okay. ৰেডি হৈ গৈছে মোৰ লগত বনাবৰ কাৰণে পকৰা কি বনাবা মই বনাম কি বনাবা কোৱাচোন মই বনাম কি বনাবা মই বনাম আজিকালি সব কামতে ছোৱালী হেল্প কৰিব পৰা হৈ গ'ল মোক ন হয়নে অদিতি হয় চোৱা এইপিনে চোৱা 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 Hello. Hello guys. Yeah. Betul. Ya koli dise ya pias dise ya deke. ভিডিঅ' বনাব পৰা হৈ গ'ল ছোৱালী গৰম বলে বহাই দিছোঁ আৰু মোৰ কেৰাহীটো গৰম হৈ গৈছে এতিয়া মই ইয়াতে ৰিফাইন তেল দি দিম মিঠাতেল ৰিফাইন তেল মই ৰিফাইন তেল দি দিছোঁ পুৰিব আৰু এইটো সাইজত মই এতিয়া গটিকেটা ফ্ৰাই কৰি লম তুমি জুৰছত আহিব নোৱাৰা নহয় বাকিখিনি কৰিছা হৈ গৈছে এইখিনি তুমি কৰিব নোৱাৰা আৰু এতিয়া মই কৰিম দেই এতিয়া কেইটা হ'ল ইয়াতে 1 2 3 নটা নাই বুজা নাই এতিয়া এটা 5 নাই হোৱা নটা 5:30 হৈছে 5:30 আছে ফুটিছে তাৰপিছত এটা সাইড হোৱাৰ পিছত মই এনেকৈ এটা সাইড হোৱাৰ পিছত আনটো সাইড হ'বলৈ এনেকৈ লুটিয়াই দিছোঁ তাৰপিছত মোৰ ৰেডি হৈ গ'ল এতিয়া এটা মই নমাই লওঁ এয়া চাওক কি ধুনীয়া হৈছে দিবলৈ এটা মই নমাই লওঁ এতিয়া এয়া মোৰ এক পকৰা ৰেডি হৈ গ'ল এতিয়া লগত খাবৰ কাৰণে মই এনেকৈ কেঁচা পিঁয়াজ কাটি লৈছোঁ মিহি মিহি কৰি তাৰপিছত এইডোখৰ হৈছে নেমু আৰু নেমু পিছত এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ পকৰা নেমু পিঁয়াজ আৰু এতিয়া ওপৰত দিম অকণমান চাট মছলা ছটিয়াই আৰু অদিতি আৰু মই এতিয়া খাই আছোঁ এক পকৰা বহুত টেষ্টি হৈছে অদিতি কৈ দিয়াচোন কেনেকুৱা হৈছে টেষ্টি হৈছে নে এনেকৈ দেখাই দিয়া য়াম্মিটো দেখাই দিয়াচোন য়াম্মি না না এইটো নালাগে মই এনেকৈ খাই দেখাই দিয়া খোৱা আৰু এনেকৈ যদি আপোনালোকে নেমু সৰু সৰুকৈ কাটি লৈ খাই পোৱা নাই তেতিয়াহ'লে খাই চাবচোন বহুত টেষ্টি লাগে যিকোনো পকৰাৰ লগত খাব পাৰে আৰু এয়া অদিতি খাই আছে টেষ্টি হৈছে ন হৈছে আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ নিগেটিভ কথা কোৱা মানুহবিলাকৰ পৰা যিমান পাৰে সিমানটো দূৰত থাকক মই মানে এইটো ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ মানে আমাৰ অদিতিৰ অকণমান কথাবিলাক কওঁতে লেট হৈছে তো মানে বহুত মানুহে মানে মোক বহুত বিভিন্ন ধৰণৰ কথা কৈ পেলাই নিগেটিভ কথাবিলাক কৈ পেলাই মই মানে এটা টাইমত এনেকুৱা টেনশ্যনত পৰি গৈছিলোঁ কি সঁচাকৈ নোলাবই নেকি ঘৰৰে মানুহ হওক নাইবা বেলেগ মানুহে হওক বহুতেই কৈছিলে মই নামবিলাক মেনশ্যন নকৰোঁ কিন্তু মানুহক কেতিয়াও নিগেটিভ কথা ক'ব নালাগে সদায় মানুহক নিজেও পজিটিভ থাকিব লাগে আৰু আনকো মানে সদায় পজিটিভ কথাবিলাক ক'ব লাগে আৰু অদিতিৰ ক্ষেত্ৰত মই এনেকুৱা টেনশ্যনত পৰি গৈছিলোঁ চবে মানে কয় যে তাই কথা নকয় কথা নোলায় তাই তেতিয়া বয়স 2 বছৰ হৈছিলে
আৰু মোৰো যিহেতু এনেকুৱা এক্সপিৰিয়েঞ্চ নাই বাচ্চাৰ লগত, মই সঁচাকৈ ভাবিছিলোঁ নকয় নেকি, কিন্তু সেইটো কথা নহয়। কিছুমান বাচ্চাৰ সোনকালে কথা ওলায় আৰু কিছুমানৰ সোনকালে নোলায়। যিহেতু অদিতিহঁত হৈছে আপোনাৰ লকডাউনত সময়ত জন্ম হোৱা, গতিকে সিহঁতে ধৰক জন্মৰ সময়ৰ পৰা মোটামুটি আপোনাৰ 3 বছৰলৈকে সিহঁতে ঘৰৰ ভিতৰতে সোমাই আছিলে। তাৰপিছত যেতিয়া মই স্কুলত দিলোঁ অদিতিক, তো স্কুলৰ মিছবিলাকে মোক বহুত মানে সাহস দিছিলে। তো কৈছিল কি নাই তাইতো মানে এটা দুটা কয়ে, গতিকে ওলাব। আৰু সঁচাকৈ এতিয়া অদিতিৰ গোটেইখিনি কথা ওলাই গ'ল, প্লাছ তাই লিখাটোত অকণমান প্ৰব্লেম আছে, বাকী অৰেল গোটেইখিনি কয়। গতিকে সেই নিগেটিভ কথা কোৱা মানুহবিলাকৰ লগত মানে মই এইটোৱে কৈছোঁ, হয়তো মোৰ লগত যিটো হৈছিলে সেনেকুৱা হয়তো আৰু বেলেগ মাবিলাকৰ লগতো হ'ব পাৰে। আৰু এতিয়া মানে কি হৈছে আপোনাৰ 80% বাচ্চাৰ মানে এনেকুৱা কথাবিলাক কওঁতে দেৰি হয়। তো এটা কথাই মই আপোনালোকক কওঁ, সকলোবোৰ বাচ্চাৰ এক্টিভিটি বা সকলোবোৰ বাচ্চা সমান নহয়, কিন্তু বাচ্চাক সদায় পজিটিভ কথাবিলাক ক'ব লাগে। আৰু অদিতিৰ লগত মই সেইটো কৰিছিলোঁ। আৰু এটা সময়ততো মোৰ এনেকুৱা হৈ গৈছিল যে ইউটিউবত মই ভিডিঅ' দিব পৰা নাছিলোঁ, মানে এনেকুৱা টেনশ্যন হৈ গৈছিল। চবেই মানে কয় ভিডিঅ' বনাই থাকে, মোবাইলত ব্যস্ত থাকে, বাচ্চাটোক সময় নিদিয়ে, কিন্তু সেইটোতো নহয়। অদিতিটো মোৰ লগত দিনটো অকলে থাকে। তাই যিখিনি শিকাইছোঁ কৰিছোঁ, মই কৰিছোঁ, চব মায়ে কৰে, অকল মই নহয়, এইটো কোৱা নাই। কিন্তু মানে কিছুমান মানুহে মানে মোক এনেকৈ কৈছিলে যে ভিডিঅ' বনাই থাকে, নাইবা ৰীল বনাই থাকে, বাচ্চাটোক সময় নিদিয়ে, গতিকে মানে তাই কথা ওলোৱা নাই। তো ময়ো মানে এনেকুৱা ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। তো মই 6 মাহ মানে ভিডিঅ' বনোৱা বাদ দি দিছিলোঁ, যাৰ কাৰণে মোৰ চেনেলটো বহুত ডাউন হৈ গ'ল। একো নাই বাৰু, মই সেইটো লৈ টেনশ্যন লোৱা নাই চেনেলটোলৈ। কিন্তু অদিতি এতিয়া কথা ওলালে, মই এই ভিডিঅ'টো এইটো কাৰণে কৈছোঁ, তাই কথা ওলালে আৰু মানে হয়তো এনেকৈ কিছুমান মাক ক'ব পাৰে কিছুমান মানুহে যে কথা কিয় ওলোৱা নাই, সেইটো নহয়, ওলাব। কিন্তু আপোনাৰ কিছুমান দেৰিকৈ ওলায়, কিছুমান সোনকালে ওলায়। সেই বুলি আপোনাৰ নিজৰ বাচ্চাটোক আনৰ বাচ্চাৰ লগত তুলনা কৰি পেলাই মানে নিজে ডিপ্ৰেশ্যনত গুচি নাযাব, যিটো মোৰ লগত হৈছিলে। যিহেতু মই সেইটো অভিজ্ঞতা পাইছোঁ, সেইটো কাৰণে কৈছোঁ। আৰু অদিতি মানে অকণমান সময়তকৈ যিহেতু আগতে জন্ম হোৱা, মানে সেইটো কাৰণে তাইৰ সকলোবিলাক অকণমান লেট হৈছে। যিহেতু পিছত মই কেতিয়াবা ভিডিঅ' বনাম বাৰু সেইটোৰ ওপৰত। অদিতি মানে তাৰ সময়তকৈ বহুত আগতে জন্ম হ'ব লগা হ'ল, যিহেতু মই শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলোঁ। মানে আপোনাৰ তাইৰ জন্মৰ আগতে মোৰ এটা হাৰ্টৰ অ'পেন চাৰ্জাৰী হৈছিলে। তো কেনেকুৱা এটা কণ্ডিশ্যনত, মানে কেনেকুৱা এটা মই শাৰীৰিক অসুস্থতাৰ মাজত এটা মানে প্ৰেগনেঞ্চি কেৰি কৰি পেলাই তাইক জন্ম দিব লগা হৈছে। গতিকে তাই অকণমান সোনকালে জন্ম হ'ল টাইমত কৈ পেলাই। হয়তো সেইটো কাৰণে তাই বহুত বেছি দেৰি হোৱা নাই। এতিয়াতো তাই 3 বছৰ কমপ্লিট হৈ গ'ল। এতিয়া গোটেইখিনি অ'কে আছে, ধুনীয়াকৈ কথা কয়, খেলে, ৰাইমছো ক'ব পাৰে। আৰু আপোনালোকেতো মাজে মাজে মই ভিডিঅ'ত দেখাই পাই থাকে। গতিকে সেইটোৱে আৰু মানে বেয়া লাগে দিয়কচোন, মানে বহুত বেছি মোৰ দুখ লাগি গৈছিলে সেইটো টাইমত। আৰু কেতিয়াবা মানে এনেকুৱা হৈ গৈছিলে, মানুহ লগ পালে মানে মই সুধোঁ আপোনাৰ বাচ্চাটো কিমান এজ হৈছে, কথা ওলায় নেকি, এনেকুৱা। তো আৰু ইউটিউবতে লগ পোৱা মোৰ বা এজনী আছিলে, কাকলি বা, তেখেতৰ ল'ৰাটো মানে অদিতি স্কুলত একেলগে পঢ়ে। তো মই কাকলি বাক লগ পাতো, কাকলি বাক মই সুধিছিলোঁ। তো কাকলি বাও মোক কৈছিলে ওলাব, তুমি ইমান কিয় টেনশ্যন লৈছা। তো তেতিয়া কিন্তু মই বহুত বেছি সাহস পাইছিলোঁ। চবকে বাই বাই দিয়া, বাই বাই। আৰু কালিৰ পৰা অদিতিৰ এক্সাম, গতিকে এতিয়া এইখিনি কোৱা হৈ গ'ল। তাইক মই অকণমান পঢ়াওঁ, কালিৰ পৰা এক্সাম আছে যিহেতু। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাওঁ আপোনালোকক সকলোকে। আজিলৈ বাই বাই, কোৱা বাই বাই দিয়া, বাই বাই, এটা ফ্লাইং কিছ দিয়া। অঁ।